হিংসায় বিরাজ করেছিল। হাগ্রামা মহিলার বিপিএফ রাজনৈতিক দলের শাসনকালত সন্ত্রাস সৃষ্টি হয়েছিল। আর আজিৰ দিনত হিংসা নহয়, আজিৰ দিনত আমাৰ মাজত মিলাপ্ৰীতিৰ সৃষ্টি হৈছে। আমাৰ হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো চাহাবৰ পাৰ্থক্যৰ মাজত যদি আপোনালোকে বিবেচনা কৰে, আজিহে মানুহৰ জীৱনৰ আৰু সা সম্পত্তিৰ মূল্যবোধ আজিহে মানুহে পাইছে। আগন্তুক বিগত দিনত হাগ্ৰামা মহিলাৰী চাহাবৰ ৰাজত্বকালত মানুহৰ জীৱন ও সা সম্পত্তিৰ কোনো ধৰণৰ কোনো নিৰাপত্তা নাছিল। সেইটো গোটেই বিটিআৰ অঞ্চলৰ সকলো ৰাইজে জানে। আজি বিটিআর অঞ্চলখনত যি পৰিৱেশৰ সৃষ্টি হৈছে, এই পৰিৱেশটো ধৰি ৰখাৰ সকলো সজাগ জনতাৰ দায়িত্ব আছে। আৰু সেই সজাগ জনতাক মই অনুৰোধ জনাইছো, ভাইসকল, বন্ধুসকল, মহিলাসকল, আপোনালোকে আগবাঢ়ি আহক আৰু আমাৰ বিটিআৰ অঞ্চলখনক উন্নতি কৰিবলৈ হলে, সকলো জাতি জনগোষ্ঠীৰ মৰ্যাদাৰ সহিত এই অঞ্চলত বসবাস কৰিবলৈ হলে আমি বিটিআর অঞ্চলত আমাৰ ইউপিপিএল দল তথা প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বক আমি আৰু মজবুত আৰু শক্তিশালী কৰিব লাগিব। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ ইতিমধ্যে সিডলি উপনিৰ্বাচন চলি আছে। আৰু এই উপনিৰ্বাচনত আপোনালোকে এটা বস্তু, আপোনালোকে ভাই সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে জানে যে উপনিৰ্বাচন, যদিও উপনিৰ্বাচন বিপিএফ দলে ইতিমধ্যে তেওঁলোকৰ মেনিফেষ্টো বাহিৰ কৰিব পৰা নাই, উদ্দেশ্যবিহীন ৰাজনৈতিক দল। আপোনালোকে চিন্তা কৰি চাওক, ইমান এটা দিন ৰাজনৈতিকভাৱে এই দলটো বিটিএছৰ অঞ্চলখনত ৰাজনীতি কৰাৰ পিছত ইমান এটা ডাঙৰ নিৰ্বাচন, বিধানসভা নিৰ্বাচন হোৱা সত্ত্বেও তেওঁলোকৰ নিজৰ এটা মেনিফেষ্টো নাই। তেওঁলোকে কি কৰিব কি নকৰিব, তেওঁলোকৰ এইটো কোনো ধৰণৰ দায়িত্বহীন এটা ৰাজনৈতিক দল, দায়িত্বহীন নেতাসকলে আকৌ আমাৰ ৰাইজৰ মাজত ঘূৰি আহিব বিচাৰে। কিন্তু পিপিএল দল আৰু আমাৰ প্ৰমোদ বড়ো চাহাব দায়িত্বহীন নহয়। আমাৰ ৰাইজৰ মাজত আমি দায়বদ্ধ, ৰাইজৰ লগত আমি থাকি পেলাই ৰাইজৰ হকে আমি কাম কৰি যাম বুলি আশা ৰাখি ইতিমধ্যে আমাৰ আগন্তুক যিটো সিডলি নিৰ্বাচন অহা 13 নৱেম্বৰত আছে, এই নিৰ্বাচনত আমাৰ প্ৰাৰ্থী নিশ্চয় আমি জিকিবই আৰু বিপুল ভোটত জিকিব, এইটো আমাৰ দৃঢ় বিশ্বাস। ৰাইজ ইতিমধ্যে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছে আৰু এই ক্ষেত্ৰত আমাৰ প্ৰাৰ্থীজন নিৰ্বাচিত হলে আমি ইতিমধ্যে যিবোৰ কাৰ্যসূচী হাতত লৈছো, আগন্তুক দিনত আমি এই কাৰ্যসূচীৰ ঘাই কিছুমান বস্তু মই আপোনালোকৰ সন্মুখত গাই দিব বিচাৰিছো। আমাৰ কি কয়, বিধায়কজন নিৰ্বাচিত হোৱাৰ পিছত আমি কাম কৰিম কালিপুখুৰী, বাসুগাঁও আৰু বালাজান পথ, চাম্পা নদীৰ ওপৰত আমি সহযোগী RCC দলং আমি নিৰ্মাণ কৰি দিম। আমটেঙা লংখাৰ নদীৰ ওপৰত আমাৰ RCC দলং নিৰ্মাণ কৰা হ'ব। নাঙলভাঙা নদীৰ ওপৰত আমি RCC দলং আমি নিৰ্মাণ কৰিম। কানামাকৰা নদীৰ ওপৰত আমি RCC দলং আমাৰ নিৰ্মাণ কৰা হ'ব। অঞ্চলটোত পৰিবহন সেৱা আৰু সংযোগ আমি বিকাশ কৰিম। লগতে নিচিমা কানামাকৰা নদী, কালামাটি, নাঙলভাঙা নদী আৰু আই নদীৰ ওপৰত হোৱা গৰাখহনীয়া আমি ৰোধ কৰিম। লগতে 14 নং চিৰাংদুৱাৰ সমষ্টিৰ অন্তৰ্গত টুকুৰাঝাৰ বালাজান এলেকাত পলিটেকনিক ITI প্ৰতিষ্ঠান স্থাপন কৰা হ'ব। লগতে বেংতল আৰু ৰুণিখাটা পৌৰসভা স্থানীয় নিকা হিচাপে ঘোষণা কৰা হ'ব। কয়লামলাত বেংক স্থাপন কৰা হ'ব। মালিভিটাত পুলিচ আউটপোষ্ট স্থাপন কৰা হ'ব। লগতে দাঁতগিৰিত মেগা সিটি হিসাবে পরিবর্তন করা প্রকল্প ইতিমধ্যে পরিকল্পনাভাবে প্রকাশিত বিকাশ করার বাবে ইতিমধ্যে কাম হাতত লওয়া হয়েছে। লগতে অঞ্চলৰ স্বাস্থ্য সুবিধা শক্তিশালী করার বাবে আমটেঙা ভবানীপুৰত 100খন বিছনাযুক্ত চিকিৎসালয় স্থাপন করা হ'ব। ৰাংচাই ধামত হস্ততাঁত অভিযানৰ অধীনত সুতা বেংক সুবিধাৰ সৈতে হস্ততাঁত ক্লাষ্টাৰ স্থাপন কৰা হ'ব। লগতে বিটিআৰৰ ভিতৰত আন ক্ষেত্ৰৰ সৈতে সমষ্টিত যুৱ বিকাশৰ ক্ৰীড়া বিকাশ ইতিমধ্যে নিশ্চিত কৰা হ'ব। কাজলগাঁও, কাশীকত্ৰা, চেমটাইবাৰী পৰীক্ষিত প্ৰস্তাৱিত ঔদ্যোগিক মণ্ডল বিকশিত কৰা হ'ব। মই আশা ৰাখিছো আমি ইতিমধ্যে সিডলি সমষ্টিটোত আমি বিভিন্ন কাম কৰাৰ বাবে ইতিমধ্যে আমি কাৰ্যসূচী হাতত লৈছো। এতিয়া প্ৰশ্ন হল, সিডলি সমষ্টিৰ যিসকল ৰাইজে এতিয়াও হয়তো বিপিএফ ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছে, হাগ্ৰামা মহিলাৰীৰ প্ৰতি ইতিমধ্যে বিশ্বাস ৰাখিছে, তেওঁলোকে ইতিমধ্যে প্ৰশ্ন কৰা উচিত বিপিএফ ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলক যে আপোনালোকে ইতিমধ্যে প্ৰাৰ্থী লৈ আগবাঢ়ি আহিছে, আপোনালোকৰ সন্মুখত উদ্দেশ্য কি? উদ্দেশ্যবিহীন এটা ৰাজনৈতিক দল, উদ্দেশ্য মাত্ৰই লুণ্ঠন,
উদ্দেশ্য মাত্র রাজনীতি নয়, এই অঞ্চলের বিটিআর অঞ্চলের সকল জাতি জনগোষ্ঠীর মাজত যেটো আমার প্রচেষ্টা, যেটো আমার ড্রিম প্রজেক্ট আছে, এই ড্রিম প্রজেক্ট আরো অধিক শক্তিশালী করার ক্ষেত্ৰত আমার যেটো আজি প্রার্থী আমি ইতিমধ্যে দিছো আমার সম্মানীয় শ্রীযুত নির্মল কুমার ব্রহ্ম সাহাবক, যাতে আমি ইউপিপিএল দলের প্রার্থী হিসাবে মিত্র জোটৰ প্রার্থী হিসাবে বিপুল ভোটত জিকাই দি আমার অঞ্চলের সকল সমস্যাবোৰ সমাধান করার ক্ষেত্ৰত আৰু ইউপিপিএল রাজনৈতিক দলটোক আৰু অধিক শক্তিশালী করার ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি আহি আমাৰ মাজত এটা মানে সকলো সমস্যা সমাধানৰ পথ উলিয়াই দিব বুলি মই আশা ৰাখি মোৰ কথা এইখিনিতে সামৰিছো। মই আশা ৰাখিছো অহা যিটো নিৰ্বাচন, এই নিৰ্বাচনত আপোনালোকে অলেখ ভোটত জিকাই দি এই অঞ্চলৰ ৰাইজৰ সকলো সা সুবিধাবোৰৰ বাট মুকলি কৰি দিব বুলি মোৰ বিশ্বাস থাকে।